প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ ঘৰত শাওণ মাহ উপলক্ষে পবিত্ৰ শাওণ মাহ উপলক্ষে এভাগ শিৱ পূজা পাতিছোঁ আৰু আপোনালোক সমগ্ৰ শিৱ পূজাৰ সমগ্ৰ পৰিৱেশ দেখাবলৈ বিচাৰিছোঁ। আপোনালোকে চাব পাৰিব মোৰ চেনেলটোৰ যোগেদি, যিহেতু শাওণৰ পবিত্ৰ মাহ। খালি খালি আমুক এই কেৰাহীটোৱে চচটোৱে বটলাটোৱে দিয়াচোন, আমাৰ ভাত কেইটামান বনাই খাওঁ। আমি দুটাই সেয়া খাই পেট ভৰাই আমি শুই আছোঁ। বনাই খাবলগীয়া আছে। ভগৱানৰ ফালে নুঠাই গ'লে উঠাইছোঁ। শিৱ পূজাৰ বিষয়ে আপুনি অলপ কওকচোন, আপোনাৰ অনুভৱ কি? বহুত বছৰটো আপুনি খাই আছে বা শিৱৰ প্ৰতি আপোনাৰ যিটো হেৰি আছে, আন্তৰিক যিটো শ্ৰদ্ধা আছে, এই বিষয়ে আপুনি অলপ ক'ব। ভক্তি আছে। আপোনাৰ বয়স কিমান হ'ল? মোৰ বয়স এতিয়া 70 বছৰ। হয়, 70 বছৰ বয়স। মই এইভাগ কাম একদম পূৰ্বপুৰুষৰ পৰা চলি আহি আছে আৰু এইভাগ কামে গোটেই সকলো উন্নতি মানে কৰি আছে। অসমত যিটো কৰোণাৰ যিটো প্ৰভাৱ, সেইটো ভগৱান শিৱই আঁতৰ কৰক, অসমলৈ শান্তি ঘূৰি আহক। বিভিন্ন অশান্তিত আমি ৰাইজ আছোঁ, আহক আমি আহিছোঁ এইফালে পূজাৰীৰ ফালে। যিহেতু শাওণ মাহত শিৱৰ যিটো মাহাত্ম্য সমগ্ৰ অসমত বলবম উৎসৱ পালন কৰা হয় আৰু আপোনালোকে চাব, এই সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। ভগৱান শিৱৰ যি আধ্যাত্মিক মহিমা অসমৰ প্ৰতি চুকে কোণে পালন কৰা হয় আৰু আমাৰ ঘৰত আজি প্ৰতি বছৰৰ দৰে আজি প্ৰায় আপোনাকো মাতিছোঁ, নিমন্ত্ৰণ জনাইছোঁ। হয়, প্ৰতি বছৰ থাকেই। আমাৰ গাঁৱৰ দুজন আছে, ভকত আছে, ভকত বৈষ্ণৱ আছে, এই কথা চিনি পায় আপোনালোকে। প্ৰায় আমাৰ ওচৰ চুবুৰীয়া হাজন অঞ্চলৰ ৰাইজে প্ৰায় চিনি পাবই আৰু তেখেতকো চিনি পায়। ধন্যবাদ জনালোঁ। বিশেষকৈ শাওণ মাহত সম্পূৰ্ণ আধ্যাত্মিক ভক্তিৰে আপোনালোকে জানেই যে ৰাইজ পালন কৰা হয়। এই